কাৰণ আমি সকলোৱে জানো যে গছ থাকিলেহে জীৱ জগত থাকিব পাৰিব, গছ অবিহনে কোনো জীৱ জগত থাকিব নোৱাৰে। আজি আমি সকলোৱে অনুভৱ কৰিছোঁ যে গছ নোহোৱাৰ কাৰণে যিটো আজি গ্ল'বেল ৱাৰ্মিং হৈছে, এইটো আজি আমি সকলোৱে হাড়ে হিমজুৱে অনুভৱ কৰিব পাৰিছোঁ। আৰু গছ যে অতি প্ৰয়োজনীয় বস্তু বা গছ যে প্ৰয়োজনীয় আমাৰ কাৰণে, জীৱ জগতৰ কাৰণে আমি উপলব্ধি কৰিব পাৰিছোঁ। গছে আমাক কোনো স্বাৰ্থপৰ নোহোৱাকৈ আমাক ছায়া দিছে, ফল মূল দিছে, ডাল ঠানি দিছে। গতিকে গছ আমাৰ হ'ল আটাইতকৈ ডাঙৰ বন্ধু, গছ হ'ল জীৱ জগতৰ পৰম বন্ধু। नमस्कार कोलम्बाई, वेलकम बैक टू माय रिसेंट वीडियो सुबह। आज 17 सितंबर है, तो हमारा द आसाम यानी नॉर्थ ईस्ट में अमृत वृक्ष आंदोलन चल रहा है और हमारा ये बिजनेस सब डिस्ट्रिक्ट के अंतर्गत हमारा एग्रीकल्चर डिपार्टमेंट का जो भी सब डिवीज़न के अंतर्गत जितना भी कर्मचारी लोग है और इन अभियान यानी इन आंदोलन में भाग ले रहा है। और ये भी हमारा भैया है, वो बंगाईगांव से आया है। हाँ, आप भी तो शामिल होगा ना? जाइए सोच लीजिए। तो मैं अभी आप लोगों को दिखा रहा हूँ, हमारा दोस्त लोग वहाँ पौधा लगा रहा है और ये बहुत बढ़िया है। मतलब वर्ल्ड वार्मिंग जो भी हार्ड है वो बढ़ रहा है और इसको निपटा सके सिर्फ और सिर्फ हैवी प्लांटेशन के जरिए। तो इसलिए आप लोग जो भी आज का दिन में 17 से मतलब 20 सितंबर तक इसको लगा जियो तक फोटो करा के आप लोग अमृत वृक्ष आंदोलन पे जो भी ऐप है वहाँ आप लोग डाल सकते हैं। तो ठीक है गाइस, आप लोग बने रहिए। मैं अभी दिखा रहा हूँ कैसे कैसे हम ये प्लांटेशन पे कैसे कर रहा है उसको। आप लोग बने रहिए वीडियो के अंत तक। दोस्तों आप लोग अभी देख सकते हैं, ये हुआ हमारा एग्रीकल्चर सब डिविजनल ऑफिसर है और इन सर ने पौधा अभी लगा रहा है। पौधा लगाने के बाद वो एक मूल्यवान भाषण देने वाले, आप लोग सुनते जाइए। আজি আমি বিজনী এগ্ৰিকালচাৰ সাব ডিভিজন অফিসত গছৰ পুলি ৰুলোঁ। আজি যেটো আমাৰ অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন আমিও উদযাপন কৰিলোঁ। আজি সঁচাকৈ এটা অতি মহত্বপূৰ্ণ দিন, গুৰুত্বপূৰ্ণ দিন, যে আচলতে অসম চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো অতি সুন্দৰ পদক্ষেপ। কাৰণ আমি সকলোৱে জানো যে গছ থাকিলেহে জীৱ জগত থাকিব পাৰিব, গছ অবিহনে কোনো জীৱ জগত থাকিব নোৱাৰে। আজি আমি সকলোৱে অনুভৱ কৰিছোঁ যে গছ নোহোৱাৰ কাৰণে যিটো আজি গ্ল'বেল ৱাৰ্মিং হৈছে, এইটো আজি আমি সকলোৱে হাড়ে হিমজুৱে অনুভৱ কৰিব পাৰিছোঁ। আৰু গছ যে অতি প্ৰয়োজনীয় বস্তু বা গছ যে প্ৰয়োজনীয় আমাৰ কাৰণে, জীৱ জগতৰ কাৰণে আমি উপলব্ধি কৰিব পাৰিছোঁ। গছে আমাক কোনো স্বাৰ্থপৰ নোহোৱাকৈ আমাক ছায়া দিছে, ফল মূল দিছে, ডাল ঠানি দিছে। গতিকে গছ আমাৰ হ'ল আটাইতকৈ ডাঙৰ বন্ধু, গছ হ'ল জীৱ জগতৰ পৰম বন্ধু। গছ থাকিলে আমি সকলোৱে মিলিজুলি চলিব পাৰিম। পশু পক্ষী, জীৱ জন্তু, মানুহ আমি সকলোৱে একেলগে সহবাস কৰিব পাৰিম। অসম চৰকাৰৰ এই যিটো অমৃত বৃক্ষ আন্দোলন আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকুৱা পদক্ষেপে আমাক সকলোকে উপকৃত কৰিব বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। और अभी आप लोग देखिए, ये हुआ हमारा सीनियर ईडीओ अशोक दास सर, वो भी पौधा लगा रहा है और पौधा लगाने के बाद वो भी एक मूल्यवान एक भाषण देने वाले, इसको भी आप लोग सुनिए। हमारे सम्मानीय मुख्यमंत्री महोदय एक गिनिज वर्ल्ड रेकर्ड करार कारण आज 17 सेप्टेम्बर दिन गोटेई অসম জুৰি 1 কোটি গছপুলি ৰোপণৰ আয়োজন কৰিছিল। আৰু সেই আয়োজনত সঁহাৰি জনাই আমি মহকুমা কৃষি বিষয়া কাৰ্যালয় বিজনী আজি আমাৰ সকলো সদস্য, সকলো অফিচাৰ কৰ্মচাৰীয়ে আমি গছপুলি ৰোপণ কৰিব ধৰিছোঁ। আপোনালোকে জানে যে গছ থাকিলেহে মানুহ থাকিব। এতিয়া গোটেই বিশ্বজুৰি আপোনালোকে দেখিছে যে আমাৰ পৰিৱেশৰ কিমান তাৰতম্য হৈছে। আমি আজি ফিল কৰি আছোঁ, আজি ভাদ্ৰ মাহৰ মোটামুটি শেষ আহিছে, কিন্তু কিমান তাপ, খেতি বাতি নষ্ট হ'ব ধৰিছে, প্ৰডাকশ্যন কমি গৈছে। গতিকে আমি সকলোৱে এই অভিযানত সমভাগী হৈ পেলাই এই 1 কোটি গছপুলি ৰোপণৰ যিটো আয়োজন কৰিছে তাত সকলোৱে সহযোগ কৰক, কাৰণ গছ থাকিলেহে মানুহ থাকিব। ইতিমধ্যে অসম চৰকাৰৰ দ্বাৰা যোৱা 5-6 দিন ধৰি ভালেকেইটা অভিলেখ স্থাপন কৰিছে। আমাৰ খানাপাৰা পশু চিকিৎসালয় খেলপথাৰৰ পৰা একেলগে চাৰ্পেণ্টাইন মোডত 22 কিলোমিটাৰ দীঘলকৈ গছপুলিবিলাক তাত ৰাখি পেলাই বিতৰণ কৰিছিল। সেই এটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈছে।
যোৱাকালি ওদালগুৰিত ৰুইছে আৰু আজিও গোটেই অসম জুৰি গছপুলি ৰুই আছে। আপোনালোকে সকলোৱে ইয়াতে সহযোগ কৰক আৰু এডাল এডালকৈ গছপুলি ৰুই আপোনালোকে সেইটো ফটো এটা আপলোড কৰক, যিটো নিৰ্দিষ্ট আমাৰ এপ দিয়া আছে। ঠিক আছে। দাদা আপুনি কি ৰুইছে আজি, কি গছ ৰুইছে? মই নিম গছ ৰুলোঁ। নিম গছ না? আজি মানে 17 ছেপ্টেম্বৰ আমাৰ মাননীয় অসমৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তাৰ যিটো মানে নিৰ্দেশনা হয় মানে ৱৰ্ল্ড ৱাৰ্মিং ডেটো মানে কণ্ট্ৰল কৰাৰ বাবে প্ৰত্যেকজন নাগৰিকক টাৰ্গেটেড 1 crore হয় মানে আমি আজি এগ্ৰিকালচাৰ অফিচ ষ্টাফ হৈ বস্তুখিনি ৰুলোঁ। নিম মই গাড়িছোঁ। নিমটো মুঠতে সেইটো হাৰ্বেল মেডিকেটেড প্লাণ্ট মানে যেনকে আমাৰ মানুহ জাতীয়ৰ কাৰণে সেইটো ভাল কামত আহে আৰু পশু জীৱৰ কাৰণে মানে সেইটো চেণ্টাৰিং এটা জাগা হয় আৰু সেইলে আমি আজি গাড়িলোঁ মানে হেপী আজি বৃক্ষ দিৱস ৱৰ্ল্ড বৃক্ষ দিৱস। তেখেতে ধুনীয়াকৈ মানে নিম গছ ৰুইছে, আপোনালোকে চাওক, এইটো ধুনীয়াকৈ সাৰ পাতিও দিছে। এইটো চাওক, আমাৰ ইডিঅ' মেডাম আহি পালে অলৰেডি, আপুনিও এতিয়া ষ্টাৰ্ট কৰিব অলপ পাছত। এগ্ৰিকালচাৰ অফিচ ডিজনীত মানে এগ্ৰি ডেভেলপমেণ্ট অফিচাৰ হয়। আজি 17 ছেপ্টেম্বৰ মানে বৃক্ষ অভিযান, তাতে মেডামে মানে মহানিম গছ গাড়িলে আৰু একদম বৰ ধুনীয়া। সেই এটা কণ্ট্ৰিবিউশ্যন জীৱনত এটা চিহ্ন হৈ থাকিল আৰু আমাৰ এগ্ৰিকালচাৰ চাব ডিভিজন অফিচত। অমৃত বৃক্ষ আন্দোলন अमृत वृक्ष आंदोलन दुनिया को आराम देना है, पर आराम कैसे आइए भाइयों? आराम तो हमेशा कर्म से साथ रहता है, कर्म के आधार पर ही होता है आराम। लेकिन हमारा दुनिया को आराम चाहिए, इसलिए तो अमृत वृक्ष आंदोलन करना पड़ा, क्योंकि दुनिया ऐसे गुजर रहा है, पोल्यूशन और ग्लोबल वार्मिंग, इसका जो भी बढ़ती जो भी रेट है बहुत खतरा साबित हो रहा है। इसलिए पशु पक्षियों के लिए रहने के लिए भी जगह नहीं हो रहा है, इसलिए वृक्ष लगाना बहुत ज़रूरी है। और आम आदमी या पशु जीवों के रहने के लिए भी एक जगह हो रहा है। और हमारा एक ऑफिसर ने वह भी लगाया है पौधा, मैंने क्लिक कर रहा हूँ अभी। बढ़िया, देखो इधर मुख करो ना, देखो फेस। हाँ बढ़िया। दोस्तों आज का वीडियो इतना ही है। अगर वीडियो देख करके अगर अच्छा लगे तो लाइक कमेंट शेयर करो, अगर नहीं है तो ज़रूर सब्सक्राइब करो और मेरे को भी आगे बढ़ने दीजिए, ताकि मैं आप लोगों के पास ज़्यादा से ज़्यादा वीडियो ला सके। तो सान रहिए, शुभ रहिए। सी यू नेक्स्ट वीडियो गाइस। थैंक यू। जय हिंद।